বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আজি বহুদিনৰ মূৰত এটা বেলেগ ভিডিঅ'লৈ আৰু মাজুলীত ৰাস আহি আছে অহা 29, 30 আৰু 1 ডিচেম্বৰ মাজুলীত অনুষ্ঠিত কৰিব মানে ৰাস আৰু এতিয়া মই আছোঁ কমলাবাৰী অৱস্থিত ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ প্ৰাংগণত আৰু ইয়াত আহি আছে এটা প্ৰকাণ্ড অজগৰ মাজুলী এটা বিশেষ চিত্ৰশিল্পীৰ গ্ৰুপ আবিৰ আৰু ইয়াত আছে দাদাসকলে আঁকি আছে দেখুৱাইছোঁ মই আপোনালোকক চাওক ইয়াত আঁকি আছে এইটো অজগৰ এটা এইপিনে আছে পংকজ দা তো আপোনাৰ দাদাকেইজনে মই চিনাকি কৰি দিম দাদাকেইজনে চিনাকি কৰি দিব নামটো কৈ দিয়ক অসীমজ্যোতি হাজৰিকা এয়া দাদা আৰু এইপিনে আছে নামটো কৈ দিয়া পল বৰা আৰু এজন তাত আছে তো সেইজনে আপোনাক মই পিছত দেখুৱাম ইয়াত এটা মাজুলীৰ এটা চিত্ৰশিল্পীৰ গ্ৰুপ আছে গ্ৰুপটোৰ নাম হৈছে আবিৰ দাদা অলপ কৈ দিয়ক গ্ৰুপটোৰ ওপৰত আমি মাজুলীৰ কেইজনমান চিত্ৰ ভাল পোৱা মানে যুৱক গোট খাই পেলাই মাজুলীত কিবা এটা কৰিব পাৰি নেকি তাৰে প্ৰচেষ্টাত আবিৰ নামৰ এটা গ্ৰুপ বনালোঁ আৰু আমি ৱাল পেইণ্টিং কৰি আছোঁ কেইবাখন মাজুলীত বিনামূলীয়া ন আৰু বিনামূলীয়াকৈ সম্পূৰ্ণ আমাৰ ফালৰ পৰা নিজৰ প্ৰচেষ্টাৰে একদম আপোনালোকে আহিলে এইবাৰ মাজুলীত যেতিয়া আহিব ইয়াত যেতিয়া আছে ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত যি অনুষ্ঠিত হয় ৰাস তাত আপোনালোকে দেখিবলৈ পাব ইয়াৰ মানে চিত্ৰ দাদা আপোনালোকৰ দাদাহঁতৰ এটা ইউটিউব চেনেল আছে তো মোৰ ডেছক্ৰিপশ্যনত লিংকটো থাকিব দাদাই চেনেলটোৰ নাম কৈ দিব ক্ৰিয়েটিভ ক্ৰিউ তো সকলোৱে ছাবস্ক্ৰাইব কৰিব ছাপোৰ্ট কৰিব কাৰণ ছাপোৰ্টটো হ'ল মেইন তো আহক আজি আমি ভিডিঅ'টো চাই যাওঁ দাদাসকলৰ চিত্ৰ আৰু আপোনালোকৰ আৰু এটা ইউটিউব চেনেলৰ নাম কৈ থৈছোঁ আৰ্ট এণ্ড আৰ্ট তো এজন আমাৰ দাদা আছে পংকজ দাস আপোনাক দেখুৱাইছোঁ প্ৰথমতেই তেওঁৰ এটা ইউটিউব চেনেল আছে ডেছক্ৰিপশ্যনত লিংক থাকিব আপোনালোকে চাব তাত কাৰণ আপোনালোকে চিত্ৰ কেনেকৈ অংকন কৰা হয় সকলোবোৰ মানে সুবিধা মানে কথা জানিব পাৰিব তো চাব সকলোকে ছাবস্ক্ৰাইব কৰিব ইয়াত আৰু এজন দাদা আছে এইজন দাদাৰ নামটো কৈ দিয়ক আপোনাৰ হাই মই দেৱাংগৰাজ দা এতিয়া আপুনি কওকচোন আমাৰ আবিৰ মাজুলীত যে আবিৰ গ্ৰুপটো খুলিছে চিত্ৰশিল্পী গ্ৰুপটো এই গ্ৰুপটো কিহৰ উদ্দেশ্য মাজুলীত বহুতবিলাক ৱাৰ্ল্ড ৱেষ্ট হৈ পৰি আছে তাতে মাজুলীৰ কালচাৰখিনি আমি ৰিপ্ৰেজেণ্ট কৰি যদি বাহিৰা পৰ্যটক তথা বাহিৰা দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ নিবন্ধী হৈ পৰে তাৰ এটা লক্ষ্য লৈ আমি কামখিনি আগবঢ়াই নিছোঁ এয়া আমাৰ 8 নম্বৰখন পেইণ্টিং ৰাসৰ আগত আমি কমপ্লিট 15খন পেইণ্টিং কমপ্লিট কৰিম অল অভাৰ মাজুলীত সম্পূৰ্ণ ইয়াত জোনাকদা লাইভ ষ্টেচন আবিৰ গ্ৰুপ আৰু লগতে ক্ৰিয়েটিভ কিউ ইউটিউব চেনেল কৈছে আৰু আৰ্ট এণ্ড আৰ্ট আমাৰ পংকজাৰ ইউটিউব চেনেল সম্পূৰ্ণভাৱে ইকনমিকেলি হওক ফিজিকেলি হওক জইন হৈ আছে আমাক বহুত ছাপোৰ্ট কৰিছে কাম কৰি ভাল লাগিছে মাজুলীবাসীৰ হয় মাজুলীৰ মানুহ তথা সেইকাৰণে এতিয়া মাত্ৰ মাজুলীলৈ আহিলে আপোনালোকে দেখিব বিভিন্ন ৱালত আঁকি থোৱা আছে মাজুলীৰ বিভিন্ন চিত্ৰ ভূপেন হাজৰিকা তথা জুবিন গাৰ্গৰ সকলো চিত্ৰ অংকন কৰা হৈছে এই দাদাসকলে অংকন কৰিছে আবিৰ গ্ৰুপৰ তৰফৰ পৰা তো দাদা আপোনালোকলে শুভেচ্ছা থাকিল আগবাঢ়ি যাওক আমিও আবিৰ গ্ৰুপৰ ফালৰ পৰা অসমবাসী তথা মাজুলীবাসীক আগন্তুক ৰাস মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ লগতে আৰু কৰিছোঁ আপোনালোকে আমাক ছাপোৰ্ট কৰি যাওক যাতে আমি মাজুলীৰ নহয় তথা অসমবাসী তথা গোটেই ভাৰতবাসীলৈ প্ৰসাৰ কৰিব পাৰোঁ আবিৰক আপুনি আপোনালোকক সহায় কৰিব ধন্যবাদ আৰু মোৰ চেনেলটোৰ ওপৰত আমাৰ ভাইটিৰ চেনেল এটা আছে অ'কে ভাইটিৰ চেনেলটো আমি পাবাই এতিয়া আমি আপোনাৰ জোনাকদা লাইভ ষ্টেচনৰ পৰা পোষ্ট কৰিম তোমাক বাৰু আগবাঢ়ি যোৱা এনেকৈ কাম কৰিবলৈ ধন্যবাদ ঠিক আছে আমি লগত থাকিম তোমাক আৰু এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই আৰু কিছু সময় পিছতেই সম্পূৰ্ণ হৈ উঠিব এই অজগৰটো আৰু সকলোকে মাজুলীৰ ৰাসলৈ সকলোকে স্বাগতম জনালোঁ 29-30 নৱেম্বৰ আৰু 1 ডিচেম্বৰ তাৰিখে সকলো আহিব মাজুলীৰ ৰাস উপভোগ কৰিব আৰু আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো আগবাঢ়ি যাবলৈ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ